নমস্কাৰ দেই ৰাইজসকল। আজিও আকৌ টালিত টোপোলা লৈ অৰুণাচল ফালে মাছ মাৰিব বুলি ওলাই আহিলোঁ। লগত আহিছোঁ ককাইদেউ দুজন, ভাইটি এটা আৰু শালপতি আমি দুটা হৈ আজি মাছ মাৰিব বুলি অৰুণাচল ফালে ওলাই আহিলোঁ দেই। আৰু লগত আনিছোঁ 20-25 কেজি মানৰ বেটেৰী আৰু ইনভাৰ্টাৰ। কাহঁতে আগত গৈ আছে, মই পাছে পাছে ভিডিঅ' বনাই গৈ আছোঁ। এইটো হ'ল অৰুণাচল মিছমি এৰিয়া। এইটো কাৰ কেম্প? বালি কেম্প না? থৌ কেম্প এইটো? কেলা ই কৈ আছিলে কেলা কি বোলে মাষ্টৰ কেম্পত ওলাই আছিলে। মানে তাৰমানে মাষ্টৰ নহয় মানে বালি এৰিটো লৈছে ন। দেচোন অলপমান নকৰাকৈ দেখো, কিন্তু মজা উঠিছে দেই পিনটো। যি কেলা নিচাতে আছে, কেলা নিচাতে খোজকাঢ়ি আছে চাই পেলাই। কি এটা কথা যে মাছ মাৰি থকা সময়ত মিছমি আহিলে ৰিস্ক ল'ব। মাছ মাৰি থকা অৱস্থাত মিছমিয়ে পালে ৰিস্ক ল'ব। কোনটো এটা মিছমি হ'লে 6-7টা মানুহ থাকিলে মানে কেলা ভুলতো নাহে। বন্ধু ঘূৰাই আহিলে কি ভালটো কৰিব পাৰিবি ন। এয়া চাওক মাছ মৰা সঁজুলি। ফাইনেলি আমি পালোঁ য'ত আমি মাছ মাৰিম, সেইটো নদীত পালোঁহি। এতিয়া মাছ মাৰিবলৈ ৰেডি আছে নহয়, জেগা আছে নহয়। ই ইমান ভৰা আকৌ সেইটো কৈছ কেলা চব তো তাতে থাকব ক'লে আহিলে গ'লগৈ হয়গৈ। পিছফালে পিছফালে কাৰ পিছফালে থাকোঁ এই কাঠত আছে বেটেকা এইফালে চাই তুমি এইফালে এটা আগলৈ মই ধৰিম চিন্তা নকৰিবি, মই যেনেকুৱা বোকা হৈ আহিছে কি চলি আগলৈ গৈ থকা আগলৈ গৈ মই উঠাই দিম চিন্তা কৰিম। ভোকত পেটটো চেপেটা হৈ গৈছে দেই। ৰাতিপুৱা খোৱাৰ পৰা দিনটো নাই খোৱা। মাছ খাম বুলি ক'লে মাছো সিমানকৈ নাই পোৱা। এতিয়া কিবা এটা ব্যৱস্থা কৰিব লাগিব। কেঁচাকৈ হ'লেও ৰঙালাওকে খাম বুলি কেম্পত মানুহ চানুহ নাই। কেম্পটো বৰ্তমান এৰি থৈ গৈছে নেকি কেম্পটো। সেইটো সুযোগতে এতিয়া ৰঙালাও বিচাৰি আছে। ৰঙালাও দেই ৰঙালাও সঁচাকৈ দে মিঠাই কোন অলপ নিমখ পাব লাগে। ৰঙালাও কৰি পাইছোঁ যে আমি ইয়াত দেখি ধেৰ আছে আমি মজা হ'ল যে এইটো মাৰি সঁচাকৈ মিঠা হৈছে নে ভোকতে মিঠা হৈছে নে কি? নহয় মই খাইছোঁ ন কি হ'ল সেইটো কেলা লেখাটো আকৌ মাৰি আহিছে বল বাবু খাই পা আমি ডালৰ খাইছোঁ এইটো ডাল ৰঙালাও খলি ৰঙালাও খলি ৰঙালাও মইতো প্ৰথমতে বাকলি মিঠাই খাই দিয়া তোৰ ফোন আহিলে ৰঙালাও খোৱাৰ পাছত অলপ শক্তিটো বাঢ়ি গ'ল নিচিনা হ'ল। এতিয়া টোপোলা টুপলি লৈ এতিয়া কেম্পৰ ফালে
ঘৰত গৈ আকৌ গা নুধুঙে বুলি নদীতে গা পাত ধুই ল'লোঁ আৰু নদী পাৰ হৈ গা চা ধুলোঁ গা চা ধুই মেলি এতিয়া কেমত ফালে আহিলোঁ আৰু আজি ভিডিঅ'টো ইমানেই এতিয়া মাছ ভাগ কৰি মেলি ঘৰৰ ফালে বাই